আচ্ছা, পোনপ্ৰথমতে মই মোৰ আন্তৰিক নমস্কাৰ জনালোঁ আৰু কোকৰাঝাৰ জিলাবাসী ৰাইজ, গাড়ীৰ মালিক, চালক বন্ধুসকললৈ কিছুমান গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন মানে দিবলৈ মই আজি আগবাঢ়িছোঁ। মই আশা কৰিম যাতে আমাৰ গাড়ী চালকসকলে, গাড়ীৰ মালিক সকলে এইখিনি কথা গুৰুত্ব সহকাৰে লয়। প্ৰথম কথাটো হ'ল, যিসকলৰ মেনুৱেল ড্ৰাইভিং লাইচেঞ্চ আছে কাগজৰ, অনলাইন হোৱা নাই, আৰু যিসকলৰ RC গাড়ীৰ কাগজ অনলাইন হোৱা নাই, তেওঁলোকে চলিত মাহৰ অৰ্থাৎ 2023 আমাৰ চলি আছে এতিয়া, অক্টোবৰ মাহৰ 31 তাৰিখৰ আগে অনলাইন কৰি লওক। 3 মাহৰ কাৰণে এইটো সময় দিছিল। আমি বহুবাৰ ৰাইজৰ ওচৰত যাবলৈ চেষ্টা কৰিছোঁ, বহুতবাৰ আমি জনাই দিছোঁ। তথাপিও আজি আৰু মানে অনুৰোধ কৰিব খুজিছোঁ যে তেওঁলোকে এইটো গুৰুত্ব সহকাৰে যাতে লয়। কথাটো হ'ল, 31 অক্টোবৰ 2023 আগে চব মেনুৱেল RC আৰু মেনুৱেল ড্ৰাইভিং লাইচেঞ্চ সেইটো অনলাইন হ'ব লাগিব। ইয়াৰ অৰ্থ হ'ল 2023 চনৰ 31 মাহৰ অক্টোবৰৰ 31 তাৰিখৰ পাছত সেইবিলাক মেনুৱেল RC আৰু DL বিলাক টোটেলি কেঞ্চেল হ'ব। এনেকৈও কোৱা যায় যে অক্টোবৰ মাহ শেষ হ'লে নৱেম্বৰ 1 তাৰিখৰ পৰা কোনোবা যদি মেনুৱেল DL আৰু মেনুৱেল লাইচেঞ্চ আৰু মেনুৱেল RC লৈ গাড়ী চলায়, তেতিয়াহ'লে তেওঁলোকে 20,000 পৰ্যন্ত ফাইন দিব লগা হ'ব পাৰে। গতিকে মই অনুৰোধ কৰিম তেওঁলোকে অনতিপলমে নিজৰ এই মেনুৱেল কাগজখিনি অনলাইন কৰি লওক। প্ৰথম কথা। দ্বিতীয় কথা, আমাৰ কমাৰ্চিয়েল গাড়ীবিলাকৰ চৰকাৰীভাৱে অসম চৰকাৰে এটা ভাল সুবিধা দিছে। এইটো আমি বহুত দিনৰ পৰা কৈ আছোঁ, কিন্তু কিছুমানে জানিও অহা নাই। তো আজি আৰু জনাব খুজিছোঁ, যিটো ফিটনেছ ফেইল, আমাৰ কমাৰ্চিয়েল গাড়ীবিলাকৰ ফিটনেছ চাৰ্টিফিকেট থাকিব লাগে। তো কিছুমান গাড়ী বিনা ফিটনেছ, তাৰমানে ফিটনেছ ফেইল হোৱাৰ পিছতো চলি আছে। তো বহু বছৰ এনেকুৱা ফিটনেছ ফেইল থকা গাড়ীবিলাক মানে তেওঁলোকে নিজেও জানে যে ফিটনেছ ফেইল হোৱাৰ পিছত একদিনত সাধাৰণতে 50 টকাকৈ ফাইন হয়। এতিয়া চৰকাৰে এটা সুবিধা দিছে, এইটো 3 মাহৰ কাৰণে লাগু কৰি দিছিলে। এইটো মানে কি জুলাই মাহৰ 15 তাৰিখৰ পৰা লাগু হৈছিল, আৰু আপোনাৰ ছেপ্টেম্বৰ মাহৰ 15 তাৰিখলৈকে সেইটো 3 মাহৰ ভিতৰত সেইখিনি সুবিধা গ্ৰহণ কৰাৰ কাৰণে বাৰে কোৱা হৈছিল, আৰু চৰকাৰে এইটো সুবিধা দিছিল। তো সুবিধাটো কি আছিলে যে 50 টকা ফাইনৰ ঠাইত গাড়ী অনুযায়ী, ডাঙৰ গাড়ী হ'লে অলপ বেলেগ, সৰু গাড়ী হ'লে বেলেগ। বেলেগটো কি যে ডাঙৰ গাড়ী যেনে বাছ, ডাঙৰ বাছ, ডাম্পাৰ, ডাঙৰ ট্ৰাক, সেইবিলাক 50 টকা ফাইনৰ ঠাইত 20 টকা দিলে হয়। আৰু ইয়াৰ তলত যিবিলাক মিডিয়াম ভেহিকেল যেনে আমাৰ মিনি বাছ, উইংগাৰ, পিক আপ ভেন, সেইবিলাক গাড়ী 50 টকাৰ ঠাইত মানে নহয়, অলপ ভুল হৈ গ'ল। ডাঙৰ ট্ৰাক, ডাম্পাৰ, সেইবিলাক 50 টকাৰ ঠাইত 25 টকা দিব লাগে। আৰু ইয়াৰ পিছৰ যিবিলাক মিনি বাছ, পিক আপ ভেন, মিনি ট্ৰাক, সেইবিলাক 50 টকাৰ ঠাইত 20 টকা দিব লাগে। আৰু ট্ৰেক্টৰবিলাকে 50 টকাৰ ঠাইত 15 টকা দিব লাগে।
আৰু ইয়াৰ তলত যিবিলাক সৰু গাড়ী আমাৰ তিনিচকীয়া আমাৰ ই ৰিক্সা যাক আমি ট'টো বুলি কওঁ আৰু টেম্পো গাড়ী যিবিলাক অটো ৰিক্সা তিনিচকীয়া সেইবিলাক 50 টকাৰ ঠাইত মাত্ৰ 10 টকা দিলে হয়। আচ্ছা, এইটো ছেপ্টেম্বৰ মাহৰ 15 তাৰিখে শেষ হৈছিলে, কিন্তু চৰকাৰে সেইটো আৰু এমাহ বঢ়াই দিছে। এইটো আমি বাৰে বাৰে কৈছিলোঁ আৰু আজি এবাৰ ক'ম, একমাহ বঢ়াই দিয়াৰ অৰ্থটো হ'ল ছেপ্টেম্বৰ মাহৰ 15 তাৰিখৰ পৰা অক্টোবৰ মাহৰ 15 তাৰিখলৈকে সেইটো বাহাল আছে। আজি অক্টোবৰ মাহৰ 9 তাৰিখ হয়, গতিকে আমাৰ হাতত খুব কম সময় আছে, 6 দিন মাত্ৰ আছে। এই 6 দিনৰ ভিতৰত তেওঁলোকে এই যিটো কম মানে ৰেহাই মূল্যত যিটো ফিটনেছ চাৰ্টিফিকেট কৰাৰ যিটো সুবিধা, সেই সুবিধাটো গ্ৰহণ কৰাৰ কাৰণে মই অনুৰোধ কৰিলোঁ অন্তৰৰ পৰা, যাতে তেওঁলোকে সেই সুবিধাটো গ্ৰহণ কৰে। তাৰপিছত এইবিলাকে 2022 চনৰ জুলাই মাহৰ 18 তাৰিখৰ আগত চৰকাৰক নোকোৱাকৈ, চৰকাৰক অফিচক নজনোৱাকৈ যদি কোনোবা গাড়ীটো স্ক্ৰেপত দিছে, মানে ভাঙাচোৰাত দিছে বা ভাঙি গৈছে, অথচ তেওঁলোকৰ RC টো অফিচত নিয়মমতে কেঞ্চেল হোৱা নাই, তেওঁলোকে চৰকাৰী এটা সুবিধাৰ গণ্ডিত থাকি, সুবিধাটো কি যে তেওঁলোকে আচলতে গাড়ীটো স্ক্ৰেপত দিয়াৰ পিছতো, ভাঙাচোৰাত দিয়াৰ পিছতো ইয়াতে RC কেঞ্চেল কৰা নাই। ইয়াৰ অৰ্থ হ'ল অফিচৰ হিচাপত তেওঁলোকৰ নামত গাড়ী এতিয়াও চলি আছে। তো তেওঁলোকে অনতিপলমে অফিচত আহি পেলাই তেওঁলোকৰ RC টো কেঞ্চেল কৰাই ল'ব লাগে, আৰু সেইটো এই 31 অক্টোবৰলৈকে এই সুবিধাটো আছে। তেওঁলোকে অফিচত আহি যদি নিজৰ RC টো কেঞ্চেল কৰাই ল'ব খোজে, তেতিয়াহ'লে তাতো চৰকাৰে খুব ডাঙৰ এটা সুবিধা দিছে। সুবিধাটো কি, এই গাড়ীৰ আৰম্ভণিৰ পৰা সেই যিমান বছৰে হওক লাগে, আজিলৈকে যিমান ফাইন হৈছে তাৰ ভিতৰত মাত্ৰ 25% জমা দিলে তেওঁৰ চব দায় দোষ মাপ, আৰু তেওঁৰ RC এইখিনি মানে ফিজখিনি জমা দিয়াৰ পিছত অফিচিয়েলি তেওঁলোকৰ RC চিৰদিনৰ কাৰণে কেঞ্চেল কৰি দিয়া হ'ব, আৰু তেওঁৰ কোনোদিন এনেকুৱা লেঠা নহ'ব। গতিকে এইখিনি কথা মই ৰাইজক অনুৰোধ কৰিছোঁ, তেওঁলোকে যেন এই চৰকাৰী সুবিধাখিনি গ্ৰহণ কৰে। ধন্যবাদ। বিষয় এইটো মই আপোনালোকে ডাঙৰ প্ৰশ্ন সুধিছে, মই এইটো ক'ব খুজিছিলোঁ, ৰৈ গৈছিল। কোকৰাঝাৰ ডিষ্ট্ৰিক্ট হিচাপে সৰু এখন ডিষ্ট্ৰিক্ট হয় এইটো, তাতে 1,03,000 অফিচিয়েল ৰেকৰ্ড মতে ইয়াতে মেনুৱেল ড্ৰাইভিং লাইচেঞ্চ চলি আছিলে, কিন্তু ইয়াৰ ভিতৰত আজিৰ তাৰিখত মাত্ৰ 5,000 আহিছে। ইয়াৰ অৰ্থ হ'ল 98,000 এতিয়াও মেনুৱেল লাইচেঞ্চ লৈ মানুহবিলাকে গাড়ী চলি আছে। আচ্ছা, সেইটো হ'ল লাইচেঞ্চৰ কথা। এতিয়া RCৰ কথাটো আহক। RCটো কি হ'ল, আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টত 35,500 এনেকুৱা RC মেনুৱেলি, মানে কাগজৰ RC লৈ তেওঁলোকে চলাই আছে। তাৰ ভিতৰত যোৱাকালিলৈকে আমাৰ ইয়াতে 1908টা 1908 নাম্বাৰছ মানে তেওঁলোকে অনলাইন কৰি ল'লে। আহি আছে পাব্লিকসকলে, খুব মই তেওঁলোকক ধন্যবাদ জনাম যিসকলে আহিছে, কিন্তু যিসকলে অহা নাই তেওঁলোকে অন্তিপলমে এইটো কৰি ল'ব লাগে, নহ'লে মই অলপ আগত কোৱা নিচিনা 1 নৱেম্বৰৰ পৰা মেনুৱেল RC, মেনুৱেল লাইচেঞ্চ যদি গাড়ী লৈ চলায়, গাড়ী লৈ ওলায়, সেইটো যদি ধৰাত পৰে চেকিঙত, এইটো 20,000লৈকে ফাইন হ'ব পাৰে।